সৈতে যুদ্ধ কৰিবলৈ পঠায় আপুনি আত্মৰত লৈ ৰং চালে নালাগে আৰু মোক কাৰোৰে সহায় কৰিব নোৱাৰে তুমি মোক ভুল বুজিছা প্ৰথমবাৰৰ কাৰণে মই বাহুক পৰীক্ষাহে কৰিছো এইবাৰ চাবা তোমাৰ জয় অনিবাৰ্য কিন্তু সেই আশাৰ মোৰ নধৰে মনত সন্মুখ ৰঙত আৰু মই বাহুক জিনিব নোৱাৰো কদাপি গতিকে অন্য উপায় লৈছো ঘৰত প্ৰদান তোমাৰ এটা বুদ্ধি কৰা ৰংভাৱতে সম্পৰ্ক নকৰে পঠাব লাগিব বাহুৰ ওচৰত গৈ তেওঁ সম্পত্তি পুনৰ বিচাৰিব লাগিব আৰু তেতিয়া বাহুৱে ৰংভাৱতীক বন্দী কৰিব আৰু সেই সুযোগতে আমি তাত গৈ অন্যায়ভাৱে আৰোহণ কৰিব লাগিব উত্তম যুক্তি গতিকে ৰংভা তুমি এতিয়াই যোৱাৰ দাদাক অৰ্ধৰাজ্যৰ অংশ বিচৰা আমিও তোমাৰ পাছে পাছে গৈ আছো গতিকে আমি এটা নিজ কৰ্তব্যত অগ্ৰসৰ মূৰ্খ সুবাহু তোৰ আৰু বেছি দিন নাই তই নজাবি গৈ আছো মই তোমাৰ ওচৰলৈ তোমাক গাঁৱৰ আগত এনেকুৱা দুৰৱস্থা কৰিম যি দেখি ভগৱান চৰাই চিৰিকতেও চকুটো টুকিব লাগিব যাওঁ মই নকৰি পাৰত তাৰ কাৰণে কোনো চিন্তা নকৰিব নহয় ভগৱান যদি জীৱ হয় তেন্তে সুবাহু আৰু কলিয়ামক একো কৰিব নোৱাৰে
মন্ত্রী মহারাজ ভূপতি কলি আমার প্রতি ইমান আমি জানো মুক্তি পাম মই নিজে নানা অমঙ্গল দেখিবলৈ পাইছো দিনতে শিয়ালবোৰে চিঞৰিব মোৰ বাওঁ বাহু আৰু বাওঁ চকু সঘনে ৰৈ কোনোবাই কয় কানে কানে সাৱধান সাৱধান বাহু তোৰ শিশু অতি দাখিৰ সেৱা গ্ৰহণ উঠা বোৱাৰী কিয় আহিবা অসমত এই ৰাজ প্ৰয়োজন আছে দাদা আপুনি যদি নিৰ্ভয় দিয়ে তেন্তে প্ৰকাশ কৰিব বোৱাৰী মই নিৰ্ভয় দিছোঁ তুমি সকলো কথা দাদা আমাক প্ৰাপ্য ৰাজ্য অধ্বংস কি কৈছা বোৱাৰী মই একো বুজিব পৰা নাই সকলো ভাঙি পাতি কোৱা বোৱাৰী তেন্তে শুনক দাদা এক পিতা দুই পুত্ৰ বাহু আৰু সুবাহু বাহু হ'ব চম্পাৱতীপুৰৰ এটা সত্তাৰ ৰজা আৰু সুবাহু হ'ব বাটৰ ভিক্ষাৰী সেয়েহে দাদা আমাক ৰাজ্যৰ ভাগ আগতেই লাগে কি কৈছা বোৱাৰী তুমিতো ৰাজ্যভাৰ বিচাৰি আহিব নালাগিছিল যদি সুবাহুৱে আহি মোৰ ওচৰত ৰাজ্য ভিক্ষা খোজে তেতিয়া মই ভাবি চাব পাৰোঁ ঠিক ক'লে দাদা সুবাহুৱে ৰাজ্য ভিক্ষা কৰিব লাগে সুবাহু জানো চিত্ৰবাহুৰ পুত্ৰ নহয় গতিকে দাদা ইয়াৰ পৰা আপোনাৰ মহা বিপদ হ'ব পাৰে আৰু মোৰ সহ্য নহয় সামান্য দুটাই এই ৰাজসভাত কৰে মোক ইমান অপমান মন্ত্ৰী মহাৰাজ কি চাই আছা এই দুষ্ট ৰমণীক মোৰ সন্মুখৰ পৰা বাহিৰ কৰি দিয়া ৰাজ্য যদি তোমাৰ মমতা আছে তেন্তে মোৰ মুখৰ আগৰ পৰা আঁতৰি যোৱা সামান্য নাৰী এজনী হৈ তোৰ ইমান অহংকাৰ ৰমণী তোৰ যদি মৃত্যুলৈ ভয় আছে তেন্তে ইয়াৰ পৰা গুচি যা মই যদি ইয়াৰ পৰা আঁতৰি নাযাওঁ কি কৰিবা মন্দিৰ তোমাৰ পৰা অস্ত্ৰ চালনা কৰিবলৈ বাধ্য হম ৰমণী ইয়াৰ পৰা গুচি যোৱা নতু তোমাৰ ওপৰত অস্ত্ৰ চালনা কৰিম বেছ তেন্তে সেয়ে হওক সামান্য তিৰুতাক্তহতি চাবুকেৰে কোব দিয় সুবাহু তোৰ ইয়াত প্ৰয়োজন কি আছে প্ৰয়োজন আছে ভাবিছিলি চাগে মোক বন্ধু কৰি এই গোটেই ৰাজ্যৰ ভাগ অকলে ন কিন্তু কিন্তু সেই আশাৰ তোৰ নহয় কোনো মাত্ৰ নকৰি বলম আজি দেখো তোক এই সুবাহুৰ বলন পৰাক্ৰম বেছ তেন্তে সেয়ে হওক
ঘোৰ অন্যায় ভাৱৰে মোক বন্দী কৰি প্ৰেমতাৰ এনেকুৱা নীতিক মই শতবাৰ কৰোঁ পৰাঘাত শুন বাহু মনত পৰে তই কোনাকে অপমানৰ কথা আৰু সেইদিনাৰ পৰাই মোৰ মনত প্ৰতি সংঘাতৰে চলিব লাগিছিল আৰু সেই কাৰণেই আজি মই তোক অন্যায় ভাৱেৰে বন্দী কৰিলো বাবু তই যে অন্যায় কৰি ৰাজসিংহাসন আৰোহণ কৰিলি তাৰ উচিত পুৰস্কাৰ পাবি তই আজি ভালদৰে এই চাই আছা বাবু মোলাৰ পৰা ৰাজমুকুট কাঢ়ি লোৱা মূৰ্খ দেৱতা সুবাহুক আদেশ দিব নালাগে মই নিজেই ৰাজমুকুট খুলি দিম দিয়া হাই সুবাহু মোৰ ৰাজত্ব কালত শান্তি নাপাইছিল তোমাৰ এই ৰাজত্ব কালত সম্পৰতিপুৰ ধুৰ বতৰা হৈ জিলিকি থাকে আৰু শুনিছা বাহু এইখন এতিয়া কেৱল এই সুবাহুৰ ৰাজ্য কেৱল সুবাহু আমি এতিয়া খন্তেককে বিশ্ৰাম কৰোঁগৈ মন্ত্ৰীবৰ মহাৰাজ আপুনিও যাওক নিজ কৰ্তব্যৰ হেতু দুৰ্ভাগ্য মহাৰাজ মুক্তি আজিৰ পৰাই মই এই মায়াময় সংসাৰৰ পৰা মুক্তি পাইছো পিতা তুমি মোক ইয়ালৈকে ৰাজ্যভাৰ অৰ্পণ কৰি পিতা তুমি য'তেই আছা তাৰ পৰাই চাই থাকা তোমাৰ এই স্নেহৰ বাহুৰ অৱস্থা কৃষ্ণ সেই বিপদ বৰণ কৰি এই বিপদৰ সময়ত সদয় হৈ দেখা দিব প্ৰভু কিয় আজি আপোনাৰ বিখাদিত মোক সবিখাই ভাৰি কওঁ কি কম দুখৰ কাহিনী কলিৰ কোপত পৰি ৰাজ্যবোৰ মোৰ স্নেহৰ ভাবটি বিচ্ছেদ হ'ল অৱশেষত কলিয়ে মন্ত্ৰণা কৰি মোক কন্যাই সময়ে বন্দী এইবোৰ আমাৰ ভাগ্য যি লিখা আছে সেই সকলো মোক দৈৱ গতিকে না আপুনি বেজাৰ নকৰিব আজিৰ পৰা মই ৰজা নহওঁ আজিৰ পৰা আমি ভিডিঅ' কৰি আছো চব খানা ওলাব নহয় কৃষ্ণ মৰমৰ ভাতৃবোৰ কৃষ্ণ ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে গতিকে পিয়ে তুমি এই ৰাজভৱন দলিয়াই দিয়াছিলে বাকৰি বসন পৰিধান কৰি লৈ আহা মোৰ বাচ্চা দিল বাহু